ইয়াতে আপোনালোকে যিমানখিনি মানুহ গোট খাইছে একেলগে দেখা পাইছে গোটেইখিনি একচুৱেলি UDFৰ মানুহ হয়। যোৱা ইলেকশ্যনত ৰবিশংকৰ কাশী ৰেড্ডিয়ে যে UDFৰ পৰা খেলিছিল সেই ইয়াৰে ৰবিশংকৰ কাশী ৰেড্ডিৰ মানুহ এইবিলাক তাক ভাল পাই ইয়াত আহিছে যে ৰবিশংকৰ কাশী ৰেড্ডিয়ে আজি UPPLত জইন কৰিছে। UPPL জইন কৰাৰ পিছত ইয়াত আজি কামাৰডাঙ্গা পঞ্চায়তৰ অধীনত এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। এই সভাত মানে প্ৰাইমাৰী কমিটি গঠন কৰিব বুলি এটা সিদ্ধান্ত লোৱা হৈছে। সেইকাৰণে ইয়াত মানুহে আজি গোট খাইছে যে ৰবিশংকৰ কাশী ৰেড্ডি আহিব আৰু আমালোকে দলত যোগদান কৰিম। কিন্তু এতিয়া অহাৰ পিছত দেখা যায় ৰবিশংকৰ কাশী ৰেড্ডি নাই আৰু ইহঁতে কোনো দলত বা মানে ই নকৰে আৰু মানে আপোনালোকে ৰবিশংকৰ কাশী হয়। মেইন কথাটো হ'ল গোটেইখিনি মানুহ UDFৰ আৰু গোটেইখিনি মানুহ হ'ল ইয়াত আপোনালোকে আৰু বহুতে আছে সুধিব পাৰে যে গোটেইখিনি মানুহ হ'ল ৰবিশংকৰ কাশী ৰেড্ডিৰ। সকলোৱে ৰবিশংকৰ কাশী ৰেড্ডিক বিচাৰে। ৰবিশংকৰ কাশী ৰেড্ডিক যদি টিকিট দিয়ে তেন্তে এই আউট অফ BTADৰ বহুত মানুহ হাজাৰ হাজাৰ মানুহ UPPLত যোগদান কৰিব। আচলতে ৰবিশংকৰ কাশী ৰেড্ডি আমি এইকাৰণে বিচাৰোঁ তেওঁ বিপদত সহায়ত বহুত মানুহক হেল্প কৰিছে মানুহৰ লগত। এতিয়া এটা কথা উঠিছিল যে সি ইমান দিন ধৰি ক'ত আছিল বা কিয় ইলেকশ্যনৰ সময়ত দেখা গৈছে তেওঁ ফোনৰ মাধ্যম হওক বা বেলেগ এজনৰ ঠাইত পঠাই দি যে তাত গ'লে তোমাৰ কাম হ'ব এইবিলাক মানুহক বহুতভাৱে সহায় কৰিছে। আপোনালোকে সুধিব পাৰে আৰু সেইকাৰণে আমি এজন ভাল ব্যক্তি কোনে নিবিচাৰে তেওঁ এজন ভাল মানুহ সেইকাৰণে আমি তাক বিচাৰোঁ। কাৰণ তেওঁক ভোট দিলে বা তেওঁ যদি আমাৰ 28ৰ যদি MLA হয় আমাৰ ৰাইজৰ হওক আমাৰ যিখন আমি ঠাইৰ আছোঁ আমাৰ ডেভেলপমেণ্ট হ'ব বুলি আমি ভাবোঁ। আমি সেইকাৰণেই তাক বিচাৰোঁ তেওঁক আৰু UPPLৰ পৰা টিকিট দিব লাগে। আমাৰ এইখিনি কথা আমি ৰবি ৰেড্ডিক বিচাৰোঁ। মূল কাৰণটো হ'ল যে ইয়াত প্ৰতিজন ব্যক্তি ৰবি প্ৰেমী গোটেইখিনি মানুহ ৰবিশংকৰ কাশী ৰেড্ডিক ভাল পাই ইয়াত আহিছে। সেইজন মানুহৰ কথা কৈ সিহঁতে কৈছে যে আজি ৰবিশংকৰ কাশী ৰেড্ডি ইয়াতে আহি মিটিং পাতিব বা সি টিকিট পাক নাপাক সেইটো বেলেগ কথা, সেইটো পিছৰ কথা। কিন্তু ৰবিশংকৰ কাশী ৰেড্ডিৰ নাম শুনি এবাৰ চাবৰ কাৰণে ইয়াত মানুহ আহি গোট খাইছে। তথাপি মানে ইয়াত ৰবিশংকৰ কাশী ৰেড্ডিৰ কোনো কিছু নাই, সি নাহে বুলি সিহঁতে গম পাইছে। ইয়াতে আৰু কোনো ধৰণৰ কমিটি নহয় সিহঁতক মানে আমি কৈ দিছোঁ ইয়াতে কোনো ধৰণৰ কমিটি নহয়। ইয়াৰ গোটেই মানুহ কৈ দিছে, মই অকলে কোৱা নাই আৰু যিমান মানুহ আছে সুধিব পাৰে ইয়াতে কোনো কমিটি নহয় আৰু কোনেও UPPLত যোগদান নকৰে। ৰবিশংকৰ কাশী ৰেড্ডি টিকিট দিব লাগিব। ৰবিশংকৰ কাশী ৰেড্ডি ইয়াত যদি UPPLৰ পৰা টিকিট পায় হাজাৰ হাজাৰ মানুহ এনেই নোকোৱাকৈ তেওঁক ভাল পাই দলত যোগদান কৰিব। এইটো আপুনি ইয়াত আহিতো দেখা পালে যে কিমান মানুহ গোট খাইছিল, কিয় গোট খাইছিল, তেওঁক ভাল পাইহে গোট খাইছিল। আমাৰ কথা এইখিনি ৰবিশংকৰ কাশী অহা নাই বুলি সেইকাৰণে আজি এইখিনি মানে সভাত ইয়াত কোনো ধৰণৰ কমিটি গঠন নহয়। আমি সিহঁতক কৈছোঁ যে ইয়াত কোনো গঠন নহ'ব, আপোনালোকে যাওক।